Hi guys, স্বাগতম জনাইছো আপোনালোকক মোৰ চেনেল 24/7 ফিটনেস অসমলৈ। গাইজ আজি আমি এটা মেডিকেল কন্ডিশনৰ ওপৰত ডিসকাশন কৰিম আৰু হেইটো হল হাই ব্লাড প্ৰেছাৰ। যিখিনি মেডিকেল ফিল্ডৰ কথা হয় সেইখিনি আমি ডিসকাশন নকৰো। ডায়েট আৰু নিউট্ৰিশনে আমাক কেনেকে ইয়াক এফেক্ট কৰে বা আমি কি কি ডায়েট গ্ৰহণ কৰি হাই ব্লাড প্ৰেছাৰ কমাব পাৰো এই কথাখিনি আমি আজি ইয়াত ডিসকাশন কৰিম। প্ৰথমে জানিলে হওক যে হাই ব্লাড প্ৰেছাৰ কিয় হয়। হাই ব্লাড প্ৰেছাৰৰ গাইজ ৰিজন বহুতখিনি আছে। সেইটো জেনেটিকেল, কিছুমান এজৰ ক্ষেত্ৰত হয় আৰু ডায়েটৰ ক্ষেত্ৰতো ইয়াৰ এটা ৰোল আছে। ডায়েটৰ ক্ষেত্ৰত আপোনালোকে যেতিয়া আপোনালোকৰ ডায়েটত সোডিয়ামৰ ইনটেক বাঢ়ি যাব, যেতিয়া লাহে লাহে সোডিয়ামৰ ইনটেক আপোনালোকে সদায় বঢ়াই গৈ থাকিব, তেতিয়া এটা সময়ত আপোনালোকৰ হাই ব্লাড প্ৰেছাৰ হোৱাৰ চান্স বাঢ়ি যায়। সেইটো এটা হল ডাঙৰ ৰিজন। আৰু আমাৰ যোনবিলাক খাদ্য আছে সেই আটাইবোৰতে আমি সল্টৰ পৰিমাণ বহুত বেছি ইউজ কৰোঁ। আমি যিমানবোৰ কেন বা পেকেজিং বস্তু খাওঁ এই আটাইবোৰতে সোডিয়ামৰ পৰিমাণটো বহুত বেছি থাকে। যিটো সোডিয়ামৰ ডেইলি ৰিকমেণ্ডেশ্যন হয়, মই আগতো ভিডিঅ' বনাইছোঁ এটা সোডিয়ামৰ ওপৰত, নিমখৰ ওপৰত, সেইটো হ'ল 2300 mg, বাট আমাৰ ডেইলি ইনটেক তাতকৈ বহুত বেছি হাই হৈ থাকে। আমি চিপছ খাওঁ, যোনবিলাক আমি নুডলছ খাওঁ বা আমি ৰেষ্টুৰেণ্টত যোনবিলাক খাদ্য খাওঁ সেইবিলাকতো কি হয় আপোনালোকৰ সোডিয়ামৰ ইনটেকটো কোনো লিমিটত নাথাকে, আন্দাজমতে দিয়া যায়। ডেটছ ৱাই কি হয় আমাৰ লাহে লাহে সোডিয়ামৰ ইনটেক ডেইলি বাঢ়ি গৈ থাকে আৰু বাঢ়ি যোৱাৰ ফলত কি হয় আমাৰ হাইপাৰটেনশ্যন মানে হাই ব্লাড প্ৰেছাৰৰ সমস্যা বাঢ়ি যায়। আৰু এটা মেইন ৰিজন হ'ল পটেছিয়ামৰ আৰু সোডিয়ামৰ দুইটাৰ বেলেঞ্চ নোহোৱা। আমি সোডিয়ামৰ ইনটেকটো ঠিকে লৈ থাকোঁ, কিন্তু পটেছিয়ামৰ ইনটেকটো আমি কি কৰোঁ আমাৰ লিমিটতকৈ কম লওঁ। গতিকে তাৰ ফলত আৰু আপোনালোকে এটা কথা কৈ থৈ দিওঁ যে মই সোডিয়াম আৰু পটেছিয়ামৰ ইনটেক সদায় এটা ৰেচিঅ'ত থাকিব লাগে। সোডিয়াম আমি যিমান গ্ৰহণ কৰিম পটেছিয়াম দিনটোত তাতকৈ ডাবুল হ'ব লাগে। মানে সোডিয়াম যদি আমি 2300 mg লওঁ, পটেছিয়ামৰ তেনেহ'লে লিমিট থাকিব লাগিব 4600, যিটো আমাৰ ডায়েটত প্ৰায় আমি লোৱা নাযায়। আৰু যাৰ ফলত কি হয় সোডিয়াম আৰু পটেছিয়ামৰ এটা ৰেচিঅ' ডিছবেলেঞ্চ হয় আৰু আমাৰ ব্লাড প্ৰেছাৰ হোৱাৰ সম্ভাৱনা বাঢ়ি গৈ থাকে। আমি যেতিয়া নিজৰ খাদ্যবোৰ আমি গ্ৰহণ কৰোঁ তাতে আমি সোডিয়ামৰ ইনটেকখিনি প্ৰায় কমাব লাগে। এজ এ এক্সাম্পল, আমি যেতিয়া মাংস খাওঁ বা মাছ খাওঁ তাত অলৰেডি সোডিয়াম থাকেই, আৰু তাত আমি আৰু সোডিয়াম আকৌ বেছি পৰিমাণে যেতিয়া লওঁ জিভাৰ টেষ্টৰ বাবে, তেতিয়া আমাৰ কি হয় লাহে লাহে দিনক দিনে আমাৰ কি হয় হাই ব্লাড প্ৰেছাৰৰ সমস্যা বাঢ়ি যায় থাকিব। আৰু পটেছিয়ামৰ ডেইলি আমি ইনটেক বঢ়াবৰ কাৰণে কেইটামান ফুড আছে, এই ফুডকেইটা আপোনালোকে ডেইলি ইনটেক কৰক। ফাৰ্ষ্টটো হ'ল বানানাত প্ৰচুৰ পৰিমাণে পটেছিয়াম থাকে। আপোনালোকে বানানা ডেইলি ইউজ কৰক যোনবিলাকৰ হাই ব্লাড প্ৰেছাৰ আছে, আৰু যোনবিলাকৰ নাই সিহঁতেও ইউজ কৰক। তাৰপিছত হ'ল স্পিনেছ, মানে হ'ল আপোনাৰ পালেং শাকত প্ৰচুৰ পৰিমাণে পটেছিয়াম থাকে। মিঠা আলু যিটো আমাৰ মাৰ্কেটত পায় সেইবোৰ আপোনালোকে ইউজ কৰক। হোল গ্ৰেইন, যোনবিলাক হোল গ্ৰেইন আটা আছে সেইবিলাক ইউজ কৰক। এই আটাইবোৰ পটেছিয়াম ৰিচ ডায়েট হয়। আপোনালোকে নিজৰ ডায়েটত সোডিয়ামৰ লগত পটেছিয়াম ডায়েটখিনি এনেকৈ মেইনটেইন কৰি যাওক। আৰু যোনে হাই ব্লাড প্ৰেছাৰত এতিয়ালৈকে পৰিছে সিহঁতে কি কৰক সোডিয়ামৰ ইনটেকটো কমাই দিয়ক, 2300 mgতকৈ কমাই দিয়ক, যাতে আপোনালোকে ব্লাড প্ৰেছাৰটো আপোনালোকে ৰিডিউচ হয়। আৰু তাৰপিছত আপোনালোকে পটেছিয়াম ইনটেকটো বঢ়াই দিয়ক। হ'লে গাইজ হাই ব্লাড প্ৰেছাৰৰ ফলত বিভিন্ন ধৰণৰ সমস্যা হ'ব পাৰে। আৰু প্ৰথম কাৰণটো হ'ল ষ্ট্ৰ'ক। আৰু এতিয়াতো আমাৰ কি হৈছে অসমত দিনক দিনে ষ্ট্ৰ'কৰ পৰিমাণ বাঢ়ি গৈ আছে, আৰু ইয়াৰ ফলত কি হয় আপোনালোকৰ বহুতখিনি সমস্যা হয়, পেৰালাইচিছৰ পৰা আদি কৰি বিভিন্ন ৰকমৰ সমস্যা হয়। গতিকে আপোনালোকে নিজৰ ডায়েটটো ঠিক কৰক, সোডিয়াম পটেছিয়ামৰ ইনটেকখিনি ভালকৈ আপোনালোকে ইউজ কৰক, আপোনালোকে নিশ্চয় ফলাফল পাব। যদি মই দিয়া ইনফৰমেশ্যনখিনি আপোনালোকৰ কামত আহে তেনেহ'লে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কিপ হেল্ডি গাইজ। ধন্যবাদ।